হোটেল হেৰিটেজৰ সন্মুখত এতিয়া CRPF ব্লেক কামাণ্ডৰে ভৰি পৰিছে কাৰণ যিকোনো মুহূৰ্ততে হোটেল হেৰিটেজৰ ওপৰত জুবিন গাৰ্গৰ অনুৰাগীয়ে আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে যাৰ বাবে এতিয়া ব্লেক কামাণ্ডো ভৰি পৰিছে আৰক্ষীৰ দল আহি উপস্থিত হৈছে এই যিখন ৰয়েল হেৰিটেজ আছে এই হেৰিটেজখনৰ সন্মুখত এতিয়া কেৱল আৰক্ষীৰে ভৰি পৰিছে প্ৰতিটো মুহূৰ্তত আৰক্ষীয়ে এই হোটেল কৰ্তৃপক্ষক ৰক্ষণাবেক্ষণ দিছে আৰু এই হোটেলখনৰ যিগৰাকী স্বত্বাধিকাৰী আৰু কিছুদিন পূৰ্বে যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ এই স্থানত উপস্থিত হৈছিলোঁ তেতিয়া কিন্তু কৰ্তৃপক্ষই স্পষ্টকৈ কৈছিল যে হোটেলখনত এই যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ জড়িত নহয় যদি সিদ্ধাৰ্থ শৰ্মা জড়িত নহয় কিয় আৰক্ষীয়ে হোটেলখনৰ আজি ৰক্ষণাবেক্ষণ দিব লগা হৈছে এইভাবে ৰক্ষণাবেক্ষণ দিব লগা হৈছে এই হোটেলখনৰ লগত সম্পূৰ্ণভাৱে জড়িত আছে এই যিগৰাকী আসলতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যাৰ বাবে আৰক্ষীয়ে এই হোটেলখনৰ সন্মুখভাগত উপস্থিত হৈ CRPFৰ দল উপস্থিত হৈছে গড়চুক আৰক্ষী বিষয়াসকল উপস্থিত হৈছে কেৱল আৰক্ষীৰ বাহনেৰে ভৰি পৰিছে এই ৰয়েল হেৰিটেজৰ সন্মুখভাগত প্ৰতিটো প্ৰান্তত কেৱল দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ দল ব্লেক কামাণ্ডৰ দল CRPF আহি উপস্থিত হৈছে কেৱল এই হোটেলখন কেৱল ৰক্ষণাবেক্ষণ দিব লাগে কিয়নো ইতিমধ্যে অসমৰ আসলতে জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে সেইসকল অনুৰাগীয়ে কালিৰ দিনটোত যিটো স্থানত জুবিন গাৰ্গৰ মেনেজাৰে আসলতে বসবাস কৰিছে অৰ্কিড হিল এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত ক্ষুব্ধ জনতাই আসলতে প্ৰায় প্ৰতিবাদ সাব্যস্ত কৰিছিল জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও এনেদৰে দেখিবলৈ পোৱা গৈছে ব্লেক কামাণ্ডৰ দল আহি উপস্থিত হৈছে কেৱল এই হোটেলখনৰ সন্মুখত আৰক্ষীৰ দল উপস্থিত হৈছে কেৱল প্ৰতিটো মুহূৰ্তত আৰক্ষীয়ে হোটেল কৰ্তৃপক্ষক ৰক্ষণাবেক্ষণ দিব লাগে আৰু যদি সৰ্বসাধাৰণ লোকে কোনোবাই আসলতে যিকোনো এই হোটেলখনৰ ওপৰত কোনোবাই ক্ষতি কৰিব বিচাৰে তেওঁলোকক কিন্তু আসলে যিকোনো মুহূৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সাজু হৈ পৰা এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে কেৱল হোটেলখনৰ সন্মুখভাগত আৰক্ষীৰ দল উপস্থিত হৈছে প্ৰতিটো প্ৰান্তত ব্লেক কামাণ্ডো CRPF আৰু আৰক্ষীৰ দল এই সময়ছোৱাত উপস্থিত হৈছে আমি হোটেলখনৰ পৰিৱেশটো পুনৰ দেখুৱাইছোঁ হোটেলখনৰ প্ৰতিটো প্ৰান্তত কেৱল আসলতে আৰক্ষীৰ দল উপস্থিত হৈছে আৰু এই যিহেতু হোটেলখনৰ যিগৰাকী স্বত্বাধিকাৰী জুবিন গাৰ্গৰ মেনেজাৰ বুলি যেতিয়া জানিব পাৰিছিল অসমৰ জনগণে অসমৰ জুবিন গাৰ্গৰ অনুৰাগীয়ে তেতিয়া কিন্তু হোটেলখনত পূৰ্বতেও প্ৰায় সন্মুখত লগাই থকা যিসমূহ বেনাৰ সেইসমূহ বেনাৰ ইতিমধ্যে জুবিন গাৰ্গৰ অনুৰাগীয়ে খুলি দিয়াৰ পিছত আৰক্ষীক সেই কথা অৱগত কৰা হৈছিল আৰু কালিৰ দিনটোতো আৰক্ষীয়ে হোটেলখন ৰক্ষণাবেক্ষণ দিছিল আজিও ইতিমধ্যে CRPFৰ দল আহি এখন বাছত প্ৰায় এবাছকৈ CRPF দল আহিছে ব্লেক কামাণ্ডো আহিছে আৰক্ষীৰ দল আহিছে কেৱল এই হোটেলখনৰ সন্মুখভাগত প্ৰতিটো প্ৰান্তত আৰক্ষী ব্লেক কামাণ্ডোৰে ভৰি পৰা এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে।